নমস্কাৰ বন্ধুসকল, মিকু চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমাৰ কাহিনীটোৰ নাম হ'ল দেউতাকে ল'ৰাটোক একেকা ভাল শিক্ষা দিলে। এগৰাকী বুঢ়া মানুহ আছিল। মানুহজনৰ এজন ল'ৰা আছিল। ল'ৰাটোৱে বুঢ়াজনক সদায় কৈ থাকে যে তুমিনো মোৰ কাৰণে আজিলৈকে কি কৰিছা। এইষাৰ কথাই সদায় ল'ৰাটোৱে বুঢ়াটোক কৈ থাকে। বেচেৰা বুঢ়াটোৱে দুখে বেজাৰে চুপচাপে পুতেকৰ কথা শুনি থাকে। বয়সৰ লগে লগে বুঢ়াজন বিচনাত পৰিবলগীয়া হ'ল আৰু মৃত্যুৰ আগে আগে বুঢ়াজনে পুতেকক ক'লে, বাবা, মই গোটেই জীৱনটোৰ জমাপুঞ্জীখিনি এই ঘৰটোৰ তলত পুতি থৈছোঁ। মই মৰাৰ পিছত ঘৰটো খান্দি তুমি উলিয়াবা। কথাষাৰ শুনি ল'ৰাটোৰ মনটো আনন্দৰ ঠিকনা নোহোৱা হ'ল। দেউতাকৰ মৃত্যুৰ পিছৰ দিনাই ল'ৰাটোৱে ঘৰটো ভাঙি চিঙি খান্দিবলৈ ধৰিলে। অলপ পিছতে ল'ৰাটোৰ চকু বাকচ এটাত পৰিল আৰু বাকচটো খুলি চাই এখন চিঠি পালে আৰু চিঠিখন পঢ়ি চাই দেখিলে তাত লিখা আছে যে তোমালোকে যদি সঁচাই পুৰুষ হোৱা তেন্তে এই ঘৰটোক দ্বিতীয়বাৰ এনেদৰে বান্ধি দেখুওৱা, মই যেনেকৈ কপালৰ ঘাম মাটিত পেলাই এই ঘৰটো নিৰ্মাণ কৰিছিলোঁ। তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ চাগে পাই গ'লা। ল'ৰাটোৱে আজি নিজৰ ভুলৰ বাবেই মূৰৰ ওপৰৰ চালিখনো হেৰাবলগীয়াত পৰিল। বন্ধুসকল, আজিকালি ল'ৰা ছোৱালীবোৰে কিন্তু মাক দেউতাকক সন্মান কৰক বা নকৰক, এইষাৰ কথা কিন্তু কয়েই যে তোমালোকেনো আমাৰ বাবে কৰিছাই কি। কিন্তু ল'ৰা ছোৱালীয়ে এইটো নুবুজে যে মাক দেউতাকে সন্তানৰ সুখৰ বাবে বহুত কষ্ট কৰে। আমি পিতৃ মাতৃক সদায় সন্মান কৰিব লাগে। ধন্যবাদ। বন্ধুসকল, কাহিনীটো যদি শুনি ভাল পায় এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব